নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অল মেডিটেটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই ডেৰি বা CMS জেলৰ বিষয়ে আলোচনা কৰিম। এই ডেৰি বা CMS জেলটো কি কি কামত ব্যৱহাৰ কৰা হয়, এই জেলটোত কি কি কম্পজিশ্যন আছে, ইয়াৰ মূল্য কিমান, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, এই জেলটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি কি বেনিফিটছ হ'ব আৰু আপোনাৰ কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল ডেৰি বা CMS জেলটো দুটা ঔষধৰ সংমিশ্ৰণ আছে। ইয়াৰ এটা হ'ল এডাপেলিন আৰু ক্লিণ্ডামাইচিন। বন্ধুসকল এডাপেলিন হৈছে ভিটামিনৰ সংমিশ্ৰণ যিয়ে চেবাম জমা হোৱাত বাধা দিয়ে আৰু ছালৰ ছিদ্ৰবোৰত বন্ধ কৰি দিয়ে। ই ছালৰ বাহিৰৰ তৰপবোৰ প্ৰাকৃতিকভাৱে ছিঙি দিয়ে। বন্ধুসকল ক্লিণ্ডামাইচিন হৈছে এবিধ এণ্টিবায়'টিক ঔষধ যিয়ে ছালত সোমাই ব্ৰণ সৃষ্টিকাৰী বেক্টেৰিয়াক হত্যা কৰে। বন্ধুসকল এই ক্ৰীমৰ মূল্য হ'ল 296 টকা আৰু এই ক্ৰীমটো গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডে মেনুফেকচাৰ কৰিছে। এই ক্ৰীমটোত 15 গ্ৰামৰ পেক আছে। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব অথবা আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। বন্ধুসকল ডেৰি বা CMS জেলৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। এই ক্ৰীমটো পিম্পল বা ব্ৰণৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়। পিম্পলৰ ফলত মুখত হোৱা ক'লা দাগ নাইকিয়া কৰিবলৈ এই ক্ৰীমটো ব্যৱহাৰ কৰা হয়। এই ক্ৰীমে বা জেলে ছালত তেলৰ উৎপাদন হ্ৰাস কৰে। বন্ধুসকল এই ক্ৰীমটো মুখত হোৱা পিম্পল আঁতৰোৱাৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তো বন্ধুসকল এই ডেৰি বা CMS জেলটো কেনেদৰে এপ্লাই কৰিব লাগে বা ব্যৱহাৰ কৰিব লাগে ইয়াৰ বিষয়ে জনাই আছোঁ। বন্ধুসকল এই ক্ৰীমটো অকল বাহ্যিক ব্যৱহাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়। আপুনি ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। এই ঔষধ লগোৱাৰ আগতে আপোনালোকে আক্ৰান্ত স্থানটো ভালদৰে ধুই ল'ব লাগিব। ছাল শুকাই যোৱাৰ পিছত আপোনালোকে পাতলকৈ তৰপ লগাব। ক্ষতিগ্ৰস্ত বা ফটা ছালত আপোনালোকে প্ৰয়োগ নকৰিব, কৰিলে আপোনাৰ জ্বলন ভাৱ হ'ব পাৰে। আপোনালোকে চকু, নাক বা মুখৰ কোনো ধৰণৰ সংস্পৰ্শত বা যাতে স্পৰ্শ নহয় তাৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। এই ক্ৰীমটো যদি কোনোবাৰ ভুলতে নাক, কাণ, চকু, মুখত আদি যায় আপোনালোকে পানীৰে ধুই পেলাব। তো বন্ধুসকল এই ডেৰি বা CMS জেলৰ ছাইড ইফেক্টসমূহকে আলোচনা কৰিম। এই ক্ৰীমটো লগোৱাৰ পিছত ছাল ৰঙা পৰা, ছাল শুকাই যোৱা, খজুৱতি, প্ৰয়োগ কৰা স্থানত জ্বলন ভাৱ আদিৰ কাৰণে নৰ্মেল ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। বন্ধুসকল আপোনাৰ বেমাৰসমূহ ভাল হ'বলৈ কেইসপ্তাহ লাগিব পাৰে। আপোনালোকে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগিব, নিশ্চয় ঠিক হৈ যাব। বন্ধুসকল ব্ৰণ ভাল হ'বলৈ আৰম্ভ কৰাৰ লগে লগে ইয়াক ব্যৱহাৰ কৰা বন্ধ নকৰিব। যদি আপুনি গৰ্ভৱতী বা স্তনপান কৰাই আছে তেন্তে আপোনালোকে এই ঔষধ ব্যৱহাৰ কৰাৰ আগতে ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই ডেৰি বা CMS জেলটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।